ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। মোৰ ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি দেখিছেনে একেবাৰে লখিমী বোৱাৰীৰ ৰূপত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি হৈছে লক্ষী পূজা আৰু সেইকাৰণে একেবাৰে মই সাজি কাচি লৈছোঁ আৰু গোঁসাই ঘৰতো অলপ কাম আছে। গতিকে আজি লক্ষী পূজাৰ দিনটোত মানে দিনটোতো গ'লেই, এতিয়া আবেলি হৈছে আৰু গধূলিৰ পৰা কি কৰিছোঁ, কি নিয়ম কৰিছোঁ সেইখিনি আপোনালোকক অকণমানকৈ দেখাই থাকিম। বৰ বেছি দীঘল নহয় ভিডিঅ'টো, সেইকাৰণে একেবাৰে স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব দেই। প্ৰথমতে মই দিবলগীয়া চাকি কেইগছ ঠিক ঠাক কৰি ল'লোঁ, মানে তেল চেল দি থৈ দিছোঁ আৰু আন্ধাৰ হোৱাৰ লগে লগে জ্বলাম। আৰু আনফালে এয়া মায়ে চিৰা চেনি দি ধুনীয়াকৈ ভাজি থৈছে আৰু লগতে এয়া অকণমান পায়স বনাইছে আৰু মায়ে। এয়া দেখিছেনে, পায়স প্ৰায় হৈছে আৰু অকণমান বাকী আছে। আৰু এয়া হৈছে মোৰ পূজাৰ বস্তু। এইকেইটা আজি লৈ আহিছিলোঁ টাউনৰ পৰা। ইমান ধুনীয়া চাওক, পাদুকাযোৰ ইমান মৰম লগা নহয়, ৰিয়েলত যে বেছি ধুনীয়া। তাৰপিছত আন্ধাৰ ইতিমধ্যে হৈছে আৰু মই এইখিনি কাম কৰি লৈছোঁ। মই এইটো ৰুমতে এগছি চাকি আৰু ধূপ জ্বলাই লৈছোঁ। আৰু মই কিয় গোঁসাই ঘৰত আজি জ্বলোৱা নাই, বেলেগ এটা ৰুমত জ্বলাইছোঁ, সেইটো আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো চাই থাকিলে গম পাব বাৰু। এইখিনি কৰাৰ পিছতে মই আৰু মা গোঁসাই ঘৰলৈ যাম। এতিয়া প্ৰথম চাকি গছ দি লওঁ বুলি ভাবিছোঁ। আৰু ইয়াত মোৰ চাকি দি হৈ গ'ল আৰু এয়া চাওক, ইয়াত ধুনীয়াকৈ ওলমাই দিছোঁ। তাৰপিছত এয়া বাহিৰত চাকি দি ল'লোঁ। আৰু ইমান ধুনীয়া সময়ত ভিডিঅ' কৰিছে, এফালে দবাও মাৰিছে, যিহেতু নামঘৰটো আমাৰ একেবাৰে ছাইডতে আছে। ধুনীয়াকৈ মাতটো আহিছে, আপোনালোককো অকণমান শুনাই দিছোঁ, আপোনালোকে মনতে প্ৰাৰ্থনা কৰিব আৰু এয়া গোঁসাই ঘৰত ইতিমধ্যে প্ৰসাদ সকলো মায়ে ৰেডি কৰি থৈ দিছে আৰু এই দুখন ঢাৰি পাৰি থৈছে। তাতে আমি দুয়োগৰাকী বহি এতিয়া অকণমান প্ৰাৰ্থনা কৰিম। সেইখিনি আপোনালোকক এতিয়া নেদেখাওঁ। আৰু এয়া প্ৰাৰ্থনা কৰি অহাৰ পিছত মায়ে প্ৰসাদ ভাগ কৰিছে সকলোলৈকে। আৰু আমাৰ আজিৰ প্ৰসাদ হৈছে এয়া, ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আৰু তাৰপিছত আজি আকৌ আমাৰ এয়া আলহী লক্ষী পূজা খাবলৈ অহা দেই। এয়া চাওক পোৱালীকেইটা, ধুনীয়াকৈ তাহাঁতকো দিছোঁ আৰু প্ৰসাদ খাই আছে। আৰু এতিয়া অকণমান আজৰি হৈ আহিছোঁ। যিসকল আলহী আহিছিলে তেওঁলোক গ'ল ইতিমধ্যে। তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰোঁ বুলি। বেছি দীঘলটো নকৰোঁ আৰু মই আৰু মোৰ আজি বেকগ্ৰাউণ্ডটো দেখিছেনে আপোনালোকে, চব কাপোৰে ভৰ্তি হৈ আছে। চ' সেইটোৰ ওপৰতে মই ক'বলৈ লৈছোঁ আৰু অকণমান চাগে আইডিয়া কৰিব পাৰিছে আপোনালোকে। আচলতে মই 2020 চনৰ পৰাই অনলাইন যিটো মেখেলা চাদৰ চেলিং, তাৰ লগত জড়িত হৈ আছিলোঁ। কিন্তু সেই তেতিয়াৰ পৰা বৰ্তমান, এতিয়াতো 2025 হ'ল, এতিয়ালৈকে মই সেই অনলাইনতে কৰি আছিলোঁ। মানে মোৰ নিজাকৈ কোনো ষ্টক নাছিলে। তাৰপিছত এতিয়া লাহে লাহে মই সাহস হোৱা নাছিলে দেই। প্ৰথম কথা মোৰ সাহস হোৱা নাছিলে তেনেকৈ ষ্টক ৰাখিবৰ কাৰণে, অকণমান ভয়ো লাগে। কিন্তু মই বিজনেছ মাইণ্ড হয়, মোৰ মাইণ্ডটো একদম বিজনেছ মাইণ্ড হয়। মই বহুত বেছি ভাল পাওঁ নিজক বিভিন্ন কামত ব্যস্ত ৰাখি। আৰু এতিয়া মই হাজবেণ্ডৰ পৰাও পূৰা ফুল ছাপোৰ্ট পালোঁ, যে তেওঁ মোক ক'লে যে নিজৰ ষ্টক ৰাখিলে বেছি ভাল হয়, বস্তুটো একদম সঠিক মূল্যত দিব পাৰি আৰু বজাৰ দামতেই তুমিও দিব পাৰিবা, এনেকৈ মোক ক'লে। আৰু তেওঁ বহুতখিনি ছাপোৰ্ট কৰিলে, যাৰ কাৰণে আজি মই মোৰ যিখিনি কালেকশ্যন সেইখিনিক এটা নাম দিব পাৰিছোঁ আজি। বেছি দিন হোৱা নাই অ'পেনিং কৰা। আৰু সেইকাৰণে যিটো আমাৰ পেজ আছে, ফেচবুকতো আছে, ইনষ্টাগ্ৰামতো আছে, বস্ত্ৰঘৰ বুলি, সেই পেজটো আপোনালোকে ফ'ল' কৰিব পাৰিব যিসকলে ফ'ল' কৰা নাই। বহুতে ফ'ল' কৰি থৈছে বাৰু।
বহুতে গম পায়ে মই এইটো লাইনৰ লগত জড়িত হৈ আছোঁ বুলি, কিন্তু মোৰ ইউটিউব ফেমিলিত বহুত চিনাকি মানুহ আছে যিসকলে গম নাপায়। সেইকাৰণে মই যিহেতু প্ৰতিটো কথা আপোনালোকক শ্বেয়াৰ কৰোঁৱেই, গতিকে এইটো কথাও মই আজি লক্ষী পূজাৰ দিনা শ্বেয়াৰ কৰিছোঁ, আৰু সেইটো মই আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিবলৈ পাই মই আজি খুব বেছি সুখী অনুভৱ কৰিছোঁ। গতিকে আপোনালোকেও ছাপোৰ্ট কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব। গতিকে সেই পেজটো আপোনালোকে ফ'ল' কৰিব, আৰু একেবাৰে কম কম প্ৰাইচত, আৰু লগতে যিবোৰ অকেজন আহি থাকিব সেইবোৰতো আমি অফাৰ মূল্যত আপোনালোকক কাপোৰ দিবলৈ সাজু হৈ আছোঁ। গতিকে সেইটোৱে আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আজি মনটো অলপ পাতল লাগিছে। কওঁ ভাবি আছিলোঁ, কিন্তু লাষ্ট কেইদিনমানৰ পৰা ভিডিঅ' বনোৱা হোৱা নাছিলে। ভিডিঅ' মই নহয়, আচলতে কাৰো চাগে মন যোৱা নাছিলে ভিডিঅ' বনাবৰ কাৰণে, যিটো চিটুৱেশ্যন হৈ আছিলে অসমত। গতিকে এতিয়া লাহে লাহে অলপ ষ্টেবল হৈছোঁ, আৰু যিহেতু কামটো কৰিবই লাগিব সেইকাৰণে অকণমান মন দিছোঁ আৰু কামত। গতিকে আপোনালোকক জনালোঁ, সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। বাকী এতিয়ালৈ আহিছোঁ তেতিয়াহ'লে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। আপোনালোকলৈ মৰমো যাচিলোঁ বহুত বেছি, আৰু পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।